Hello everyone, welcome back to Mostly. আজিৰ ভিডিঅ'ত জ্ঞানপীঠ বঁটা সম্পৰ্কে আলোচনা কৰা হৈছে। যদি ভিডিঅ'টো ভাল লাগে শেয়াৰ কৰক, চেনেলটোক সাবস্ক্ৰাইব কৰক, লগতে লাইক কৰিবলৈ নাপাহৰিব। জ্ঞানপীঠ বঁটা ভাৰতৰ সৰ্বোচ্চ সাহিত্যিক সন্মান। 1961 চনত এই বঁটা স্থাপন কৰা হৈছিল আৰু প্ৰথমবাৰৰ বাবে 1965 চনত এই বঁটা প্ৰদান কৰা হৈছিল। এই বঁটা সাহিত্যলৈ আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে ভাৰতীয় লেখকসকলক প্ৰদান কৰা হয়। এই বঁটাটো উদ্যোগপতি তথা প্ৰকাশক সাহু জৈন পৰিয়ালৰ দ্বাৰা প্ৰতিষ্ঠিত এক গৱেষণা আৰু সাংস্কৃতিক প্ৰতিষ্ঠান ভাৰতীয় জ্ঞানপীঠৰ দ্বাৰা প্ৰদান কৰা হয়। 1961 চনত এই বঁটা স্থাপন কৰা হৈছিল আৰু প্ৰথমবাৰৰ বাবে 1965 চনত এই বঁটা প্ৰদান কৰা হৈছিল। ভাষাৰ আধাৰত ভাৰতীয় সংবিধানৰ 8ম অনুসূচীৰ তালিকাভুক্ত 22টা ভাষা আৰু 2013 চনৰ পৰা ইংৰাজী ভাষাৰ বাবেও এই বঁটা প্ৰদান কৰা হয়। জ্ঞানপীঠ বঁটাত মূলতঃ 3টা বস্তু থাকে: নগদ ধন 11 লাখ টকা, মানপত্ৰ, লেখকৰ কৰ্মৰ আনুষ্ঠানিক স্বীকৃতিপ্ৰাপ্ত। ইয়াৰ লগত বিদ্যাদেৱী সৰস্বতীৰ এটা মূৰ্তি প্ৰদান কৰা হয়। 2025 চনৰ 60তম জ্ঞানপীঠ বঁটা বিশিষ্ট তামিল কবি আৰু গীতিকাৰ আৰ বৈৰামুথুক এই বঁটা প্ৰদান কৰা হয়। ভাৰতীয় জ্ঞানপীঠ নিৰ্বাচন সমিতিয়ে 2026 চনৰ 14 মাৰ্চ তাৰিখে এই বঁটা ঘোষণা কৰে। প্ৰথম জ্ঞানপীঠ বঁটা বিজয়ী আছিল জি শংকৰ কুৰুপ। তেওঁ 1965 চনত মালয়ালম ভাষাত এই বঁটা লাভ কৰিছিল। প্ৰথম মহিলা জ্ঞানপীঠ বঁটা বিজয়ী আশা পূৰ্ণিমা দেৱী। তেওঁৰ উপন্যাস প্ৰথম প্ৰতিশ্ৰুতিৰ বাবে এই বঁটা লাভ কৰে। প্ৰথম ইংৰাজী ভাষাত বিজয়ী অমিতাভ ঘোষ। তেওঁ 2018 চনত এই বঁটা লাভ কৰে। 2023 বৰ্ষৰ 58তম জ্ঞানপীঠ বঁটা যুগতীয়াভাৱে দুজন বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হৈছিল: গুলজাৰ আৰু জগতগুৰু ৰাম ভট্টাচাৰ্য। গুলজাৰ এজন ভাৰতৰ অতি জনপ্ৰিয় উৰ্দু কবি, গীতিকাৰ আৰু চলচ্চিত্ৰৰ পৰিচালক আছিল। তেওঁ উৰ্দু কবিতা ত্ৰিবেণী নামৰ এটি নতুন কাব্যশৈলীৰ জন্ম দিছিল। তেওঁ ইয়াৰ আগতে পদ্মভূষণ, সাহিত্য একাডেমী বঁটা, দাদা চাহেব ফাল্কে বঁটা আৰু জয় হো গানটোৰ বাবে অস্কাৰ তথা গ্ৰামী বঁটাও লাভ কৰিছে। জগতগুৰু ৰাম ভট্টাচাৰ্য এজন প্ৰখ্যাত সাংস্কৃতিক পণ্ডিত, আধ্যাত্মিক গুৰু আৰু লেখক। তেওঁ প্ৰায় 240খনতকৈও অধিক গ্ৰন্থ ৰচনা কৰিছে, য'ত 4খন সাংস্কৃতিক মহাকাব্য অন্তৰ্ভুক্ত আছে। শৈশৱৰ পৰাই দৃষ্টিহীন হোৱাৰ স্বত্ত্বেও তেওঁ অসাধাৰণ স্মৃতিশক্তি আৰু পাণ্ডিত্যৰ বাবে তেওঁ সমগ্ৰ বিশ্বতে পৰিচিত। অসমৰ পৰাও 3জন বিশিষ্ট ব্যক্তিয়ে জ্ঞানপীঠ বঁটা পাবলৈ সক্ষম হৈছিল। তাৰ ভিতৰত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যও এজন। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই মৃত্যুঞ্জয় উপন্যাসখনৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰে। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই আধুনিক অসমীয়া সাহিত্যৰ এজন পথ প্ৰদৰ্শক। তেওঁ বঁটা বিজয়ী উপন্যাস মৃত্যুঞ্জয় 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ পটভূমিৰ ওপৰত ৰচিত। তেওঁ অসম সাহিত্য সভাৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। মামনি ৰয়ছম গোস্বামীয়ে 2000 চনত সামগ্ৰিক সাহিত্য অৱদানৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছিল। মামনি ৰয়ছম গোস্বামীক ইন্দিৰা গোস্বামী নামেৰেও পৰিচিত। তেওঁৰ গ্ৰন্থ দঁতাল হাতীৰ উঁয়ে খোৱা হাওদাত সামাজিক বাস্তৱবাদ আৰু নাৰীৰ সংগ্ৰামৰ কথা সুন্দৰকৈ ফুটি উঠিছে। নীলমণি ফুকন অসমৰ আন এজন জ্ঞানপীঠ বঁটা বিজয়ী। তেওঁ 2021 চনৰ সামগ্ৰিক সাহিত্যক অৱদানৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰে। নীলমণি ফুকন এজন বিশিষ্ট আধুনিকতাবাদী কবি, যাৰ কবিতাত প্ৰতীকবাদ আৰু অসমৰ প্ৰাকৃতিক গভীৰ সংযোগ দেখা পোৱা যায়। তেওঁৰ বিখ্যাত কাব্য সংকলনসমূহৰ ভিতৰত কবিতা আৰু গোলাপী জামুৰ লগ্ন অন্যতম। জ্ঞানপীঠ বঁটা বিজয়ী এই আটাইবোৰ ব্যক্তিৰ কথা ইয়াত বিতংকৈ উল্লেখ কৰা আছে। ভিডিঅ'টো পজ কৰি এই আটাইসমূহ ব্যক্তিৰে নাম এবাৰ ভালদৰে চাই ল'ব। জ্ঞানপীঠ বঁটা কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? – 1961 চনত। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী ব্যক্তি কোন আছিল? জি শংকৰ কুৰুপ। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া সাহিত্যিক কোন আছিল? ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। 56 সংখ্যক জ্ঞানপীঠ বঁটা লাভ কৰা অসমীয়া কবিগৰাকী কোন? নীলমণি ফুকন। তলৰ কোনগৰাকী অসমীয়া মহিলাই 2000 চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল? মামনি ৰয়ছম গোস্বামী।
ইংৰাজী ভাষাত জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম লেখক কোন? অমিতাভ ঘোষ। 2024 চনৰ 59 সংখ্যক জ্ঞানপীঠ বঁটাৰ বাবে কাক নিৰ্বাচিত কৰা হৈছিল? বিনোদ কুমাৰ শুক্লক। জ্ঞানপীঠ বঁটা বিজয়ীক সন্মানস্বৰূপে কাৰ ব্ৰঞ্জৰ মূৰ্তি প্ৰদান কৰা হয়? দেৱী সৰস্বতীৰ।